ভোট জলকীয়া এটা দি দিছোঁ। মছলাটো আপোনালোকে নিজৰ জোখমতে দি ল'ব, কিমান খাই কম বেছি পৰিমাণে। আৰু এইখিনি এতিয়া মই পেষ্ট বনাই ল'ম। আলুখিনি মই এনেদৰে অলপ ভাজি লৈছোঁ। হালধি 1 চামুচ। এতিয়া মই পিঁয়াজখিনি ৰঙচুৱা হওঁতে এতিয়া মই পিচি লোৱা মছলাখিনি এতিয়া ঢালি দিম। এতিয়া নিমখ দিছোঁ। গেছৰ ফ্লেমটো অলপ কমাই দিব লাগে, নহ'লে বেছি হ'লে লাগি ধৰে। আৰু এতিয়া মই মাংসখিনি দি দিম। যেতিয়া ভাজি থকা যায় তেতিয়া জুইৰ ফ্লেমটো অলপ কমাই দিব লাগে। আৰু এতিয়া মই অলপমান চেনি অকণ দি দিম। অলপমান চেনি দি দিছোঁ। এতিয়া মই এইখিনি অকণমান ঢাকি দিম। এইখিনিতে এটা কথা কওঁ, মই যেতিয়া আলু আৰু পিঁয়াজখিনি লৈছিলোঁ তেতিয়া মই পিঁয়াজ 2টা আৰু আলু 2টা লৈছিলোঁ। পিঁয়াজকেইটা অলপ ডাঙৰ ডাঙৰ চাইজৰ লৈছিলোঁ। মাংসটো 1-2 মিনিটৰ মূৰে মূৰে লৰাই থাকিব, নহ'লে লাগি ধৰিব পাৰে।